আমি প্ৰস্তুতিৰ ফালৰ পৰা আপোনালোকলৈ লৈ আহিছোঁ এচিড ৰেইন বা আমলিক বৰষুণ। চ' আমাৰ এইটো টেটৰ কাৰণে ওৱান অফ দি ইম্পৰ্টেণ্ট টপিক হয়। চ' আছাম টেটত আমি এচিড ৰেইন যোনটো পাৰ্ট, এইটো আমাৰ এয়াৰ পলিউশ্যনৰ আণ্ডাৰত আহে। এইটো আমাৰ এয়াৰ পলিউশ্যনৰ আণ্ডাৰত আহে বা আমাৰ বায়ু প্ৰদূষণৰ আণ্ডাৰত আহে। আমি অলৰেডি আমাৰ প্ৰস্তুতি লাৰ্ণিং এপত আমি এয়াৰ পলিউশ্যন পাৰ্ট ইনক্লুড কৰিছোঁ। ইয়াৰ আমি বিভিন্ন এয়াৰ পলিউটেণ্ট বা আমাৰ বায়ু প্ৰদূষকবোৰৰ কথা তাত আমি আলোচনা কৰিছোঁ। নৰ্মেলি আমাৰ কি হয় যে এই যোনটো এয়াৰ পলিউশ্যন পাৰ্ট আছে, এয়াৰ পলিউশ্যনত বা আমাৰ ছয়েল পলিউশ্যন বা ৱাটাৰ পলিউশ্যন, আমি তাত পলিউটেণ্টখিনি বহুত ভালকৈ বুজি পাব লাগে। মই অলৰেডি আলোচনা কৰিছিলোঁ যে আমাৰ এয়াৰ পলিউটন টাইপছৰ ওপৰত, যে আমি নৰ্মেলি আমি যদি এয়াৰ পলিউশ্যনৰ কথা কওঁ, চ' আমাৰ এয়াৰ পলিউশ্যন যোনবোৰ প্ৰদূষকে ঘটায় ন, তাহাঁতক আমি পলিউটেণ্ট বুলি ক'ম বা প্ৰদূষক বুলি ক'ম। চ' এই পলিউটনবোৰক, এয়াৰ পলিউটেণ্টবোৰক আমি নৰ্মেলি দুটা কেটেগৰীত আমি ভাগ কৰোঁ। আমাৰ এটা আছিলে প্ৰাইমেৰী প্ৰাথমিক, আৰু এটা আছিলে আমাৰ ছেকেণ্ডেৰী বা মাধ্যমিক। চ' এইখিনি বস্তু আমি অলৰেডি ইন ডিটেইল আমি প্ৰস্তুতি লাৰ্ণিং এপত এভেইলেবল কৰাইছোঁ। চ' এইখিনি আপোনালোকে তাত পাই যাব, বাট ইয়াত আমি এচিড ৰেইনটোহে আমি ইয়াত আলোচনা কৰিম। চ' এচিড ৰেইন বুলিলে আমি কি বুজো, বা আমলিক বৰষুণ বুলিলে আমি কি বুজো, যে আমি একচুৱেলি বৰষুণ এচিড হিচাপে আহে নেকি পৃথিৱীৰ বুকুত, এনেকুৱা হয় নেকি বোলে আমাৰ এচিড আহি পৰি আছে, নে আমি এনেই যোনটো বৰষুণৰ পানী হৈছে সেইটো এচিডিক নেচাৰৰ হৈ যায় বা আমলিক নেচাৰৰ হৈ যায়, কাৰণে আমি তাক আমলিক বৰষুণ বুলি কওঁ। চ' এইখিনি বস্তু জনাৰ আগতে আমি আগতে বুজি পাব লাগিব যে এই এয়াৰ পলিউশ্যন যে হয়, যোনবিলাক পলিউটেণ্ট হয় আমাৰ, এই পলিউটেণ্টৰ পৰা সাম্যক ধাৰণা আমাৰ অলপমান থাকিব লাগিব। চ' ইয়াত মই প্ৰভাইড কৰিছোঁ আপোনালোকক যে আমাৰ এই এয়াৰ পলিউটেণ্টৰ ভিতৰত আমাৰ দুই ধৰণৰ পলিউটেণ্ট আমি নৰ্মেলি পাওঁ। এটা হৈছে ছালফাৰ ডাই অক্সাইড, আৰু আমাৰ ইয়াত নাইট্ৰজেন ডাই অক্সাইডৰ কথা মই একচুৱেলি কম ইয়াত, নাইট্ৰজেন ডাই অক্সাইড। চ' ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড, এই দুটা পলিউটেণ্ট আমাৰ কাৰণে বেছি কি হয়, বেছি মানে প্ৰয়োজন যদি আমাৰ এচিড ফৰ্ম কৰিব লগা আছে। আমাৰ বায়ুমণ্ডলত এই দুটা প্ৰদূষকৰ কাৰণে আমাৰ নৰ্মেলি এচিড ফৰ্ম হয়। এই এছ'টোৱে আমাৰ এটমস্ফিয়াৰত বিভিন্ন বিক্ৰিয়াৰ কিবা কেমিকেল ৰিয়েকশ্যনৰ যোগেদি আমাৰ ছালফিউৰিক এচিড উৎপন্ন কৰে, আৰু আমাৰ এই নাইট্ৰজেন ডাই অক্সাইডে আমাৰ বিভিন্ন প্ৰক্ৰিয়াৰ বা বিভিন্ন ষ্টেজৰ মাজেদি গৈ পেলাই বায়ুমণ্ডলত ই নাইট্ৰিক এচিডৰ উৎপত্তি কৰে। চ' নাইট্ৰিক এচিড আৰু এই ছালফিউৰিক এচিড আমাৰ পানীত থকাৰ কাৰণে আমাৰ পানীটো আমলিক হয়, বা বৰষুণৰ পানীটো আমাৰ আমলিক হোৱা দেখা যায়। এই যিটো প্ৰচেছ, এই প্ৰচেছটো আমি আগলৈ ভিডিঅ'ত আমি আলোচনা কৰিম, যে কেনেকৈ ইহঁতে গৈ পেলাই ছালফিউৰিক এচিড ফৰ্ম কৰে বা কেনেকৈ ইহঁতে গৈ পেলাই নাইট্ৰিক এচিড ফৰ্ম কৰে। চ' প্ৰথমতে মই ইয়াত ক'ব বিচাৰিম যে আমাৰ যোনটো বৰষুণৰ পানী অলৰেডি আমি পাওঁ ন, যোনটো নৰ্মেল ৰেইন ৱাটাৰ, তাৰ যোনটো pH থাকে, নৰ্মেল ৰেইন ৱাটাৰৰ কথা মই ইয়াত কৈছোঁ, নৰ্মেল ৰেইন ৱাটাৰৰ যোনটো pH থাকে, এইটো অলৰেডি আমাৰ 5.6 হয়, যোনটো নৰ্মেল ৰেইন ৱাটাৰৰ pH। চ' আমি অলৰেডি জানো যে আমাৰ যোনটো pH স্কেল আছে, এইটো হৈছে আমাৰ এচিডিটি আৰু বেচিচিটি চেক কৰাৰ কাৰণে আমাৰ স্কেল। ত' যদি বিল' 7 থাকে, আমি তাক এচিডিক নেচাৰৰ বুলি ক'ম, আৰু যদি এবভ 7 থাকে আমি pH স্কেলত, তাক আমি বেচিক বা আমি ক্ষাৰীয় বা ক্ষাৰকীয় গুণ থকা বুলি কওঁ। চ' প্ৰথম কথা, আমাৰ নৰ্মেল ৰেইন ৱাটাৰ 7তকৈ কম, ডেট মিনছ আমাৰ ৰেইন ৱাটাৰ অলৰেডি আমলিক হয়, আমাৰ ই সাধাৰণতে অম্লৰ নিচিনা হয়। বোলে ছাৰ এইটো কিয় হয় আমাৰ অম্লৰ নিচিনা, ইয়াতো আমাৰ এচিড নাই, বোলে আছে ইয়াতো আমাৰ আছে। বোলে আমাৰ কি জানো যে আমাৰ নৰ্মেলি আমাৰ যোনটো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড থাকে, নৰ্মেলি আমাৰ যোনটো এয়াৰত আমাৰ কাৰ্বন ডাই অক্সাইড থাকে, এই আমাৰ এয়াৰৰ কাৰ্বন ডাই অক্সাইডে একচুৱেলি এইটো গেছিয়াছ ষ্টেটত থাকে, আমি ইয়াক গেছিয়াছ বুলি একচুৱেলি কৈ দিব লাগে, গেছিয়াছ ফৰ্মত থাকে। আমাৰ এই ৱাটাৰ মলিকুলছৰ লগত এইটো আমাৰ লিকুইড ষ্টেটত থাকে। ত' এই কাৰ্বন ডাই অক্সাইড যেতিয়া আমাৰ পানীৰ লগত বিক্ৰিয়া কৰে বা ডিজল্ভ হৈ যায়, ইয়াত এটা আমাৰ সৰু কেমিকেল ৰিয়েকশ্যন হয়, য'ত আমাৰ H2CO3 উৎপন্ন হয়। চ' এই যিটো আমাৰ কেমিকেল স্পেচিছ বা যোনটো মলিকুল, ইয়াৰ উপস্থিতিৰ কাৰণে H2CO3 ইয়াৰ উপস্থিতিৰ কাৰণে ই অলপ এচিডিক নেচাৰ হয়। ইয়াৰ উপস্থিতি থকাৰ কাৰণে আমাৰ সাধাৰণ বৰষুণৰ পানীও আমাৰ অলপ পৰিমাণে আমলিক হোৱা দেখা যায়, যাৰ কাৰণে আমি ইয়াৰ pH 7 নাপাই কিনে আমি 5.6 এৰাউণ্ড 5.6 আমি পাওঁ। বাট আমাৰ যোনটো এয়াৰ পলিউটেণ্ট আছে, SO2, মই অলৰেডি কৈছোঁ SO2 আৰু NO2, এই দুটা থকাৰ কাৰণে আমাৰ বৰষুণৰ পানীত সাধাৰণতে H2SO4 HNO3 আমি উৎপত্তি হয়, আৰু যাৰ কাৰণে আমাৰ বৰষুণৰ পানী আমলিক হোৱা দেখা যায়। ত' আমি যেতিয়া এচিড বৰষুণ বা এচিড ৰেইন বুলি ক'ম, ইয়াৰ তিনিটা কম্পনেণ্ট আমাৰ মেইনলি ষ্টুডেণ্টক পঢ়োৱা হয়, যে ইয়াৰ আমাৰ এটা কম্পনেণ্ট আমাৰ ছালফিউৰিক এচিড হয়, আমাৰ নাইট্ৰিক এচিড হয়, যোন দুটা ফৰ্মেশ্যন আমি ভিডিঅ'টোত আগলৈ ডিছকাছ কৰিব গৈ আছোঁ, আমাৰ আৰু এটা থাৰ্ড কম্পনেণ্ট HCl হাইড্ৰক্লৰিক এচিড বুলি আমাৰ ধৰা হয়। ত' ষ্টুডেণ্টছ বলক আমি চাওঁ যে আমাৰ বায়ুমণ্ডলত এই H2SO4 কেনেকৈ উৎপন্ন হয়, এই নাইট্ৰিক এচিড আমাৰ কেনেকৈ উৎপন্ন হয়, বা আমাৰ এই হাইড্ৰক্লৰিক এচিড কেনেকৈ উৎপন্ন হয়। ফাৰ্ষ্ট ষ্টুডেণ্ট আমি ইয়াত চাম যে আমাৰ ছালফিউৰিক এচিড কেনেকৈ উৎপন্ন হয়, এই ছালফিউৰিক এচিড আমাৰ কেনেকৈ উৎপন্ন হয়। তো ছালফিউৰিক এচিড আমি অলৰেডি গম পাইছোঁ যে ছালফাৰ ডাই অক্সাইড অলৰেডি নেচাৰত থাকে আমাৰ অলৰেডি আমাৰ এনভাইৰনমেণ্টত থাকে, বিভিন্ন কাৰণত ইণ্ডাষ্ট্ৰিয়েল ৰিজনত হওক বা ধৰক একচুৱেলি এই যিটো ছালফাৰ ডাই অক্সাইডৰ ইয়াৰ কেনেকৈ উৎপন্ন হয়, বায়ুমণ্ডলত কেনেকৈ আহে, এইখিনি কথা ডিছকাছ কৰিছোঁ আমি অলৰেডি আগত।
চ' একচুৱেলি ছালফাৰটো আমাৰ বিভিন্ন যোনবিলাক ফচিল ফিউল আছে বা জৈৱিক ইন্ধন আছে ন, সেইবিলাকত আমি অলৰেডি ছালফাৰ পাওঁ। চ' যেতিয়া আমি ফচিল ফিউলবিলাক বা পেট্ৰল হওক বা ডিজেল হওক বা কয়লা হওক, এইখিনি যেতিয়া আমি বাৰ্ণ কৰোঁ, বাৰ্ণ কৰাৰ টাইমত বায়'মডুলাৰ অক্সিজেনৰ উপস্থিতিত ই ছালফাৰ ডাইঅক্সাইড ফৰ্ম কৰি দিয়ে। একজেক্টলি তেনেকৈ আমাৰ নাইট্ৰজেন ফৰ্ম হয় যেতিয়া আমাৰ ইন্ধন দহন কৰোঁ। ত' নাইট্ৰজেন আমাৰ বায়'মডুলাৰ নাইট্ৰজেন অক্সিজেনৰ লগত এই যিমান উত্তাপ সৃষ্টি হয়, উত্তাপৰ ফলত নাইট্ৰজেন অক্সিজেনৰ লগত বাইণ্ড কৰি দিয়ে, ত' অক্সাইড ফৰ্ম কৰে তাত। ত' এই SO2 আমাৰ কেনেকৈ H2SO4 উৎপন্ন কৰে বলক চাওঁ। ত' ইয়াত মই আলোচনা কৰিব বিচাৰিম যে আমাৰ এই H2SO4 কেনেকৈ ফৰ্ম হয়। চ' ইয়াত মই লিখিম ফৰ্মেশ্যন অফ H2SO4। ফৰ্মেশ্যন অফ H2SO4। ফৰ্মেশ্যন অফ H2SO4। ত' ষ্টুডেণ্টছ আমি ইয়াত H2SO ফৰ্মেশ্যন কম যেহেতু আমাৰ ইয়াৰ কাৰণে দায়ী আমাৰ কি অলৰেডি জানো, এইটো SO2 হয়, ইয়াৰ কাৰণে আমাৰ দায়ী। চ' ফাৰ্ষ্ট মই লিখিম যে SO2 কেনেকৈ উৎপন্ন হৈছে। আমাৰ যোনটো ছালফাৰ, আমাৰ ফচিল ফিউলবোৰত নৰ্মেলি যোনটো থাকে ছালফাৰ, এইটো আমাৰ বায়ুমণ্ডলীয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কিনে আমাৰ ছালফাৰ ডাইঅক্সাইড ফৰ্ম কৰে। এই ছালফাৰ ডাইঅক্সাইড আগলৈ গৈ কিনে আমাৰ এটমস্ফেৰিক অক্সিজেনৰ উপস্থিতিত, মানে এই যিটো হাফ O2 লিখিছোঁ, একচুৱেলি আমাৰ এটা অক্সিজেন পৰমাণু লাগে আৰু এক্সট্ৰাকে। তো ইয়াত মই হাফ O2 দিছোঁ, মানে অক্সিজেন বায়ুমণ্ডলীয় অক্সিজেন বুজাইছে ইয়াত। আৰু আমাৰ যোনটো বায়ুমণ্ডলীয় আমাৰ ৱাটাৰ ভেপাৰ ন, অলৰেডি আমাৰ ৱাটাৰ ভেপাৰবোৰ প্ৰেজেঞ্চ থাকে এটমস্ফিয়াৰত। চ' এই পানীৰ এটমস্ফেৰিক ৱাটাৰ আমাৰ অক্সিজেন আৰু ছালফাৰ ডাইঅক্সাইডে ৰিয়েকশ্যন কৰি কিনে আমাৰ H2SO4 ফৰ্ম কৰি দিয়ে। চ' ষ্টুডেণ্টছ, এইটো আছিলে আমাৰ H2SO4 উৎপন্ন হোৱাৰ ফৰ্মুলা। নেক্সট আমি চাম আমাৰ নাইট্ৰিক এচিড কেনেকৈ উৎপন্ন হয় ন, ফৰ্মেশ্যন অফ নাইট্ৰিক এচিড, এইটো মই চাম। ফৰ্মেশ্যন অফ নাইট্ৰিক এচিড। চ' HNO3, ইয়াৰ সংকেত হৈছে আমাৰ HNO3। ফৰ্মেশ্যন অফ নাইট্ৰিক এচিড। চ' ফৰ্মেশ্যন অফ নাইট্ৰিক এচিড আমাৰ কেনেকৈ হয়, আমি জানো অলৰেডি আমাৰ নাইট্ৰজেনৰ বিভিন্ন অক্সাইডবোৰ আছে। তাৰে ভিতৰত আমাৰ এই NOয়ে আমাৰ বায়ুমণ্ডলত থকা ওজনৰ লগত ৰিয়েকশ্যন কৰিব। NOয়ে আমাৰ ওজনৰ লগত ৰিয়েকশ্যন কৰিব, O3 লগত ৰিয়েকশ্যন কৰিব, ৰিয়েকশ্যন কৰি কিনে ই দিব NO2 প্লাছ অক্সিজেন। আকৌ এই NO2 আকৌ ৰিয়েকশ্যন কৰিব আমাৰ অক্সিজেনৰ লগত, এভেইলেবল অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি দিব, আৰু আকৌ O3 লগত ৰিয়েকশ্যন কৰিব। ত' এগেইন আমাৰ ইয়াত ফৰ্ম কৰি দিব NO3 প্লাছ O2। ত' NO3 প্লাছ O2। নেক্সট যোনটো ৰিয়েকশ্যন আছে, এইটো হ'ব আমাৰ এই যিটো NO3 এতিয়া উৎপন্ন হৈছে, এই NO3-এ এগেইন আমাৰ নাইট্ৰজেন ডাইঅক্সাইডৰ লগত ৰিয়েকশ্যন কৰিব NO2 লগত, আৰু ফৰ্ম কৰিব ইয়াত N2O5, এইটো ফৰ্ম কৰি দিব। ত' N2O5-এ এই যিটো অক্সাইড আছে আমাৰ নাইট্ৰজেনৰ, এই নাইট্ৰজেন অক্সাইডটোৱে এটমস্ফেৰিক ৱাটাৰৰ লগত, মানে বায়ুমণ্ডলত যোনবিলাক পানী আছে ন, ৱাটাৰ ভেপাৰ, পানীৰ বাষ্প আছে, তো এটমস্ফেৰিক আমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰি কিনে নাইট্ৰিক এচিড ফৰ্ম কৰি দিব। তো এইটো হৈছে আমাৰ নাইট্ৰিক এচিড, যাৰ কাৰণে আমাৰ পানী আমলিক হোৱা দেখা যায় সাধাৰণতে। ইয়াত HNO3 আছে আমাৰ, এইটো H2SO4, এই দুটো হৈছে আমাৰ কম্পনেণ্ট, যাৰ কাৰণে আমি পানী সাধাৰণতে আমলিক হয়, আৰু এচিড বোৰনৰ এই দুটো হৈছে আমাৰ মূল কাৰণ। তো ষ্টুডেণ্টছ, এইটো আছিলে আমাৰ এচিড বোৰনৰ বিষয়ে অলপমান। ইয়াৰ পিছত ষ্টুডেণ্টছ আমি চাম স্মোক ফৰ্মেশ্যন। আমাৰ স্মোক কেনেকৈ ফৰ্ম হয় ন, স্মোক ফৰ্মেশ্যন আমি চাম।